আজি বনাবলৈ গৈ আছোঁ মেগী, কিন্তু অকণমান বেলেগ ষ্টাইলত। এয়া মই মেগীখিনি কিনি আনিলোঁ দোকানৰ পৰা। বিলাহী, পিঁয়াজ আৰু এটা শুকান জলকীয়া মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম। কেৰাহীখন দেখি নাহাঁহিব, এইখন আমাৰ বহুত পুৰণি কেৰাহী। আৰু ইয়াতে আমি তেল দিলোঁ, তাত দিলোঁ যিখিনি পেষ্ট কৰি লৈছোঁ সেইখিনি অকণমান সময় ভাজি দিলোঁ। তাৰে পিছত দি দিলোঁ ইয়াতে হালধি, লগতে ৰেড চিলি পাউডাৰ অকণমান আৰু এপেকেট মেগী মছলা। এতিয়ালৈকে কিন্তু মই আপোনালোকক খাই চাবলৈ নাই কোৱা, কাৰণ মোৰহে এইটো জুতি, মানে ময়ো আজি প্ৰথমবাৰ খাম। তাৰপিছত মই নিমখ দি দিলোঁ। তাৰে পিছত আপোনালোকে চিম্পলি মেগীখিনি তাত দি দিব, তাৰে ওপৰত মছলাখিনি দি দিব আৰু সোৱাদৰ কাৰণে মই তাত কেঁচা পিঁয়াজ অকণমান কাটি দিছোঁ। এতিয়া আমাৰ 3 ভনীৰ কাৰণে 3টা বাটিত ধুনীয়াকৈ সাজি ল'ম। এয়া দেখিছেনে, দেখিয়ে কিবা খাওঁ খাওঁ লাগি গৈছে। মই ভাবিছোঁ বেয়া নহ'ব চাগে, তথাপিতো মই খাই পিনেহে আপোনালোকক খাই চাবলৈ ক'ম। হয়নে? ৰ'ব, ইহঁতকো সুধি চাওঁ। এই কৈছে বহুত ধুনীয়া হৈছে, গতিকে ময়ো টেষ্ট কৰি চাওঁ। সঁচাকৈ ধুনীয়া হৈছে। আপোনালোকেও এবাৰ খাই চাওক। খাওঁতে খাওঁতে আকৌ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।